बेसमा मोनसे बिग ब्रेकिं तामुलपुर जिल्लानि भारत भूटान सीमानि एनके दारांगायाव सोलिदों एविक्शन। एनके दारांगा मेलानि सरकारि हायाव थानाय गंदाइन नखर आरो गलादारफोरखौ तामुलपुर जिल्ला खुंथाया होखारदों। देखिए, इसका नोटिस तो हम लोग 29 तारीख को मिला था और टाइम 1 हफ्ता का था। तामुलपुर जिल्ला खुंथाया भारत भूटान सीमानि एनके दारांगानि सरकारि हायाव न' लुनानै थानाय गंदाइन नखरफोरखौ दिनै होखारनाय जायो। एनके दारांगानि लामा साखाथिनि सरकारि हायाव आयेन बेरेखायै दखल खालामनानै गला आरो न' लुनानै थानाय सुबुंफोरखौ सिगाङावनो नोटिस हरखानाय बादियै तामुलपुर जिल्ला खुंथाया दिनै होखारनाय जायो। थांनाय 30 अक्ट'बर खालारखालिनो नोटिस हरनानै दिनै जेसिबिजों न' बां गलाफोरखौ सिफायहोयो जिल्ला खुंथाया। एविक्शन खालामनायनि थाखाय नोटिस मोननायनि उनावबो दखल खालामगिरिफोरा जायखारालासे दंमोन। दिनै तामुलपुर जिल्ला खुंथाया पुलिस हानजानि जथाय मददजों जेसिबि लानानै जेबो दावराव दावसि गैयालासे दखानफोरखौ सिफायो। मख'नो गोनांदि एनके दारांगानि बे एविक्शन खालामनायाव साखाथिनि रायजोफोरा मदद होनायखौ नुनो मोन्दों, जायनि थाखाय जेबो रोखोमनि दावराव दावसि सोमजियाखै। आरो माखासे समनि उनाव भारत भूटान सीमानि एनके दारांगानि सरकारि हायाव थानाय गं 24 नखरफोरखौ होखारनाय जाबावगोन होनना मिथिनो मोननाय जादों। देखिए, इसका नोटिस तो हम लोग 29 तारीख को मिला था और टाइम 1 हफ्ता का था। तो हम लोग ऑफिस में गए थे, एमएलए के पास भी गए थे बात करने के लिए कि हम लोग का पर्व आ रहा है छठ पूजा का, इसका वजह से थोड़ा टाइम दे दीजिए, लेकिन टाइम नहीं मिला। इससे पहले टूट गया। 5 तारीख तो डेट था, आज 4 तारीख है, 4 तारीख को टूट गया। क्या कर सकते हैं। আমাক প্ৰশাসনে নটিছটো দিছিল 30 তাৰিখত, কিন্তু আমাক বহুত সময় কমতিৰ কাৰণে আমি অলপ দুখিত। তেখেতসকলে নটিছ দিয়াৰ লগে লগে আমি আৰু যোৱাকালি আহি আকৌ ক'লে যে তোমালোকে ঘৰটো ভাঙি দিব লাগে বুলি। মোৰ ইয়াতে টোটেল 4টা দোকান আছিল আৰু বহুত মাটিখিনি আছে আৰু বাকী আমি ইয়াতে 8জনৰ ঘৰ আছে ইয়াত। কিন্তু নটিছ দিয়াৰ লগে লগে কালি আমি আৰু নটিছ পোৱাৰ কাৰণে সিহঁতেও সহযোগ কৰিলে। এতিয়া যাতে চৰকাৰী মাটি বুলি কৈছে, ঠিকে আছে, চৰকাৰী মাটি হয়। আমি আজি 30-32 বছৰ ধৰি সেই দোকান হেৰি কৰি খাই আছিলোঁ। এতিয়া আমাক কিবা এটাতো চৰকাৰে দিব লাগিব না। আমাৰ মাটিৰ পইচা, চৰকাৰী মাটি আমাক নালাগে, কিন্তু চৰকাৰে এইখিনিতো চাব লাগিব। আমি ক'ত যাম? আমিতো খিলঞ্জীয়া মানুহ হয়। সিহঁতে আমাক মাটিবিলাক কৈছে যে ঘৰটো ভাঙি দিয়ক বুলি কৈছে। SDC বাইদেউ কৈছে সেইটো তেখেতলোকৰ কথা বুলি কৈছে, কিন্তু মাটিৰ মালিকটো SDC বাইদেউ হয়। তো বাইদেউ কৈছে সেইটো পিছত হ'ব, কিন্তু আমাক কিবা এটাতো দিবই লাগিব চৰকাৰে। আমাৰ সেইটোৱেই দাবী। আৰু ইয়াতে মোৰ 4খন। এইটো চাহ দোকান আছিল, চাহ দোকান দিছে। সেই বহুত বছৰ হ'ল, বহুত বছৰ ধৰি দোকানটো আছে আমাৰ এইখিনি 30-32 তেতিয়া সেই ষ্টেট চেণ্টাৰ হোৱাই নাছিল। তেতিয়াৰ আগৰ পৰাই আমি বসবাস কৰিছোঁ। যদি এনেকুৱা চৰকাৰী মাটি বুলি গোটেই মানুহ এনেকৈ উঠাব খোজে, সেইটোতো বহুত গল্টি ন চৰকাৰৰ। চৰকাৰ আমি বনাম, লাষ্টৰ চৰকাৰৰ পৰা খেদাটো আমিয়ে খাম। এইটো যুক্তিৰ কথা হয় নাকি? এইটো গোটেইখিনি মোৰ হয়, একদম মাটিটো বহুত মোৰ, কিন্তু দোকানটো 4টা মাত্ৰ বনাইছিলোঁ। আৰু আমাক জাননী, ইমান শৰ্ট জাননী দিছে যে আমি 4 দিন ভিতৰত পূজাৰ টাইমত যে তাতেও 0 লাইনত যি আমাক নটিছ দিছে, তাতেও নটিছ এটা দিছে। আমাৰ 27 পৰিয়ালক নটিছ দিছে, তাতেও দুৰ্গা পূজাৰ টাইমত যোনদিনা বেল বাগান সেইদিনা দিছে আহি নটিছটো। আৰু ইয়াতেও আজি এনেকুৱা কৰিল, আমাক অলপ সময়টো বান্ধি দিব লাগিছিল, আমি এটা ব্যৱস্থা ল'লোঁ। ইয়াতেও 30 তাৰিখত নটিছ দিছে, আৰু দেৱালীৰ টাইমত দিছে। চাওক, আপোনাসকলে নিজে চিন্তা কৰক। আমিওতো এটা মানুহ, আমি এটা হিন্দু মানুহ। হিন্দু চৰকাৰ হিন্দুহে হিন্দুক খেদাই আছে। এতিয়া কি ক'ম? আপোনালোকক এইটোৱেই অনুৰোধ, যাতে আমি কিবা এটা পাম, সেইটো আশা ৰাখিছোঁ। পৰিয়ালক নটিছ দিয়া গৈছিলে, তো 8টাৰ ভিতৰত আজি আমি আগবাঢ়িছোঁ। আমি চাইছেই যে আমাৰ এভিকশ্যন কৰি আছোঁ, আৰু এইটো ভাল কথা যে যাক আমি নটিছ কৰিছোঁ সিহঁতে চবেই কোঅপাৰেট কৰিছে আৰু নিজেই আপোনাৰ দোকানবোৰ বা হেৰিবোৰ চালিবোৰ নিজে নমাই দিছে। আপোনাৰ দোকানও আছিলে আৰু বাসগৃহও আছে। সেইটো আমি নটিছটো চাৰ্ভ কৰা গৈছে, আৰু এজ পাৰ ডিৰেকশ্যন যেতিয়া আহিব বা আমাৰ হেৰি, তেতিয়া আমি কৰি দিম। হয়, নিজাকে কৰিছে, কোঅপাৰেট কৰিছে চবে।